নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰষা শইকীয়া চেনেললৈ। আপোনালোক যদি নতুন মোৰ ভিডিঅ' তোলে তেতিয়াহ'লে মোৰ চেনেললৈ যদি নতুন হয় তেতিয়াহ'লে নমস্কাৰ, মই বৰষা শইকীয়া। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনিয়ে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক আদৰণি জনাইছোঁ। এইযোৰ সম্পূৰ্ণ চাদৰ মেখেলাযোৰ। এইটো পটিখিনি হয়, এইটো ব্লাউজ পিচ হয়। পটিখিনি আৰু ব্লাউজ পিচখিনি মই চাদৰ মেখেলাযোৰৰ লগত একে জইন হৈ থাকে, মই কাটি পেলাই এক্সট্ৰা কৰি পেলালোঁ। ব্লাউজ পিচটো বেলেগকৈ, পটিখিনি বেলেগকৈ। তাৰপৰা এতিয়া আমি 6টা পটি দেখিছেনে? 6টা পটি আমি এতিয়া পটি লগাবৰ কাৰণে এটা এটাকৈ পটি আমি কাটিম। দুটা কাটিলোঁ। এতিয়া এইকেইটাও কাটি কমপ্লিট কৰি পেলাম। মাজতে কাটিব এটা আন্দাজত, ইফালেও সমানকৈ ইফালেও সমানকৈ থকাকৈ। পটিখিনি কাটি ৰেডি কৰি থৈ দিছোঁ। তাৰপিছত চাদৰৰ মূৰকেইটা আমি চিলাই ল'ম। মই যেনেকৈ ধৰণে দিছোঁ পাকটো, আপোনালোকেও তেনেকৈ পাকটো দি ল'ব। পাক এটা দি যেনেকৈ দিছোঁ তেনেকৈ পাক দি পেলাই গোটেই সম্পূৰ্ণ আগটো আপোনালোকে এনেকৈ চিলাই দিব। এনেকৈ পাকটো দি পেলাই আপোনালোকে বেজি গুলিৰ সহায়তো ঘৰত চিলাব পাৰিব। এনেকৈ চিলোৱা ধৰণে আনটো মোৰ মই ঠিক তেনেকেই চিলাই কমপ্লিট কৰি দিলোঁ। তাৰপিছত এতিয়া চাদৰখনৰ দুটা মূৰ চিলোৱাৰ পিছত এতিয়া আমি পটি লগাম। পটিৰ কাৰণে আমি যিমানখিনি পটি কাটি থৈছিলোঁ গোটেইখিনি আমি এতিয়া জইন কৰি দিম। পটিখিনি দুটা মূৰ মিলাই পেলাই ঠিক এনেধৰণে আপোনালোকে চিলাই এটা মাৰি দিব। এতিয়া আনটো মূৰত, কাৰণ আমাৰ হাতত পটি 6ডালমান আছিলে, তো গোটেইখিনি এনেকৈ আমি জইন কৰি দিম। তাৰপিছত চাদৰখনৰ পাৰিত আমি পটিটো দেখিছেনে? এনেকৈ এটা ভাঁজ দি ল'ব হাতেৰে। ভাঁজ দি অলপ আগলৈকে ভাঁজ দি ল'লে সুবিধা হয়, মেচিনত ডাইৰেক্ট চিলাবলৈ অকণমান অসুবিধা হয়। ভাঁজ দি পেলাই এনেকৈ আপোনালোকে চাইডে সম্পূৰ্ণ পটিকেইটা ধুনীয়াকৈ লগাই দিব পাৰিব। মিলাই ল'ব কাষটো, যাতে বেছিকৈ ওলাই বা সোমাই নাথাকে। ধুনীয়াকৈ এটা জোখত চিলনিটো মাৰি দিব হাতেৰে পকাই। তেনেকৈ সম্পূৰ্ণ চাদৰখনৰ আপোনালোকে এটা ছাইড দেখিলেনে? এটা ছাইড সম্পূৰ্ণ কৰিলোঁ। এতিয়া ভিতৰৰ ছাইডটো আমি চিলাম। এটা ছাইড কমপ্লিট কৰিলোঁ আৰু আনটো ছাইড আমি এনেকৈ ভাঁজ দি পেলাই
এটা হাতে ধুনীয়াকৈ টিপা এটা মাৰি ধৰি ল'ব, তাৰপৰা লাহে লাহে চিলাই দিব। এতিয়া আমি মেখেলাখন চিলাম। চাদৰখনটো তেনেকৈ দুইটা চাইডে চিলাই পেলাই কমপ্লিট কৰি দিব। মেখেলাখনৰ কাৰণে আমি তল কাপোৰ কিনি আনিছোঁ মিটাৰ, নহ'লে আপোনালোকে ফলচো ব্যৱহাৰ কৰিব পাৰে। তাৰপৰা মেখেলাখনৰ দেখিছেনে যেনেকৈ পাৰি থৈছোঁ চিধা কৰি পেলাই। মেখেলাখনৰ ফুলটো চিধা কৰি এনেকৈ ফলচটো মই চিলোৱাৰ ধৰণে ধুনীয়াকৈ চিলাই ল'ব। মই মিটাৰ কাপোৰ কিনি আনি পেলাই তল কাপোৰৰ মিটাৰ চিষ্টেম কিনি আনি পেলাই মই চিলাইছোঁ। তেনেকৈ কমপ্লিট কৰিলোঁ। এতিয়া এটা পাক দি পেলাই উল্টাই দিব কাপোৰযোৰ, তাৰপৰা হাতেৰে সমান কৰি পেলাই আকৌ এটা চিলনি মাৰি দিব, তেতিয়া বেছি গপচ হয় মেখেলাখন। ভিডিঅ'টো বেছি দীঘল হৈ যোৱাৰ কাৰণে, দীঘলীয়া কৰিব নিবিচৰাৰ কাৰণে মই অলপ স্পীড কৰি দিলোঁ। যদি মেখেলাখন চিলোৱাত যদি শিকাত অকণ অসুবিধা হৈছে, তেতিয়াহ'লে মই আগৰ ভিডিঅ' এটাত মই দেখিছোঁ কেনেকৈ মেখেলা চিলাই, তাতে আপোনালোকে গৈ পেলাই চাব পাৰিব। দেখিছেনে এনেকৈ আৰু এটা চিলাই দি দিলে ফিনিচিংটো ধুনীয়া আহে। তাৰপিছত ওপৰৰ যোনখিনি সেইখিনিৰ ওপৰৰ ফালে এটা সৰুকৈ ভাঁজ দিব। ভাঁজ দি হাতেৰে সমান কৰি ল'ব ধুনীয়াকৈ মিহি কৰি। এইটো ছাইড যেনেধৰণে চিলালোঁ, আনটো ছাইডো আপোনালোকে তেনেধৰণে চিলাই ল'ব। মই আপোনালোকক এটা ছাইডৰহে দেখাইছোঁ, মই কৈছোঁৱেই নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। ওপৰৰ ছাইডটো এটা পাক দি যেনেধৰণে দেখিছে আপোনালোকে এনেকৈ সম্পূৰ্ণকৈ চিলাই দিব। এয়া হৈ গৈছে এটা ছাইড চিলোৱা। দেখিছেনে কিমান ধুনীয়া হৈ গৈছে, ধুনীয়া হৈছে, প্লেইন হৈছে। আপোনালোকে ঘৰত ধুনীয়াকৈ মেখেলা চিলাব, দোকানত নিদিলেও হ'ব। তেতিয়া নতুন কাপোৰ এযোৰ আনি পেলাই আপোনালোকে ঘৰতে মেখেলা পুতি লগোৱা পৰা গোটেইখিনি আপোনালোকে ঘৰতে চিলাব পাৰিব। আপোনালোকৰ পইচাও বাচিব। যদি আজৰি সময় পায় তেতিয়াহ'লে আপোনালোকে ঘৰতে চিলাব পাৰিব। এতিয়া মেখেলা দুই পাট্টা মোৰ চিলোৱা হৈ গৈছে। এতিয়া ছাইড দুটা আমি জইন কৰিম। দেখুওৱা ধৰণে দুটা ছাইড সম্পূৰ্ণকৈ সমানকৈ মিলাই ল'ব।
সমানকৈ মিলাই লৈ পেলাই এটা ভাঁজ দি আৰু এটা ভাঁজ দি দিব, দি তেনেকৈ দীঘল ভাঁজ যেনেকৈ দিছোঁ ভাঁজটো তেনেকৈ ভাঁজ এটা দি চিলনি মাৰি দিব। মই কৈছোঁ এটা ছাইডে দেখাইছোঁ মই, যেনেকৈ এইটো ছাইড মই ভাঁজ দি পেলাই চিলালোঁ, ঠিক আনটো আপোনালোকে একেই ধৰণে ভাঁজ এটা দি পেলাই ছাইডটো ধুনীয়াকৈ চিলাই দিব। হৈ গ'ল সম্পূৰ্ণ এটা ছাইড চিলোৱা, আনটো ছাইডো মই চিলালোঁ, আপোনালোকে চিলাব। এতিয়া ওপৰৰ যোনটো কুচনি ফালৰ থাকে সেইটো মই যেনেধৰণে পাক এটা দিছোঁ তেনেকৈ এটা পাক দি পেলাই আপোনালোকে গোটেই আগ চাইড ৰাউণ্ডটো আপোনালোকে এটা চিলনি মাৰি দিব। মই অলপ কমকৈ দিছোঁ পাকটো, আপোনালোকৰ জুখি চাই ল'ব মেখেলাখন কিমান দীঘল লাগে। যদি আপোনাক চুটি লাগে তেতিয়াহ'লে বেছিকৈ পাকটো দিব, যদি দীঘল লাগে অলপ কমকৈ পাকটো দি পেলাই মুখনিটো মাৰি দিব। সেয়া মই চিলালোঁ, কমপ্লিট হৈ গ'ল মোৰ মেখেলাখন। ধৰিব পাৰিছে নিশ্চয়। এখন মেখেলা হৈ গ'ল। চাদৰখনৰ পুতি লগোৱাটো আপোনাক দেখাইছিলোঁৱেই, এখন চাদৰ হৈ গ'ল। ধন্যবাদ। তেতিয়াহ'লে আপোনালোকে চালে নিশ্চয় সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে যদি ভাল পালে ভিডিঅ'টো, যদি শিকিব পাৰিলে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু কিবা যদি জানিব লগা থাকে বা সুধিব লগা থাকে মোক সুধিব পাৰে। ধন্যবাদ।